নতুন বছৰৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি আহিছো আমি অসম ৰাজ্যিক চিৰিয়াখানাত। যেহেতু আজিৰ পৰা আৰম্ভ হৈছে নতুন বছৰৰ সেই উপলক্ষে আহি গৈছে আমি অসম ৰাজ্যিক চিৰিয়াখানাত। তো আজিৰ ভিডিঅ'ত দেখুৱাম অসম ৰাজ্যিক চিৰিয়াখানাত কি কি বস্তু আছে, কি কি জীৱ-জন্তু আছে। আজিৰ এইটো ভিডিঅ'ত সকলো বস্তু দেখাবলৈ চেষ্টা কৰিম। আমি গেটৰ ভিতৰত সোমাই যোৱাৰ লগে লগে চালো যে ইমান ভিৰ, মানে কি কম, আচৰিত ভিৰ। আমি পোনপ্ৰথমতে আমি টিকেট কাটিব লাগিব, সেইকাৰণে আমি সকলোৱে যেনেদৰে লাইন পাতি আছে লাইন পাতি আমি টিকেট কাটিবলৈ যাওঁ, বহুত সময় লাগে। কিছু সময় ৰৈ থকাৰ পিছত ভাবিছো যে না টিকেট কাটিবই লাগিব, সেইকাৰণে লাইনত আমি থিয় হৈছো। লাইনত 10 মিনিট সময় থিয় হোৱাৰ পিছত নিজকে অসহ্য যেন লাগে। আৰু বন্ধুসকলে ট্ৰাই কৰি আছে ওৱান লাইনত টিকেট কাটিবলৈ। সকলোৱে কিউআৰ স্ক্যান কৰি আছে, কিন্তু স্ক্ৰিনত দেখুৱাই আছে 404 নো ৰেকৰ্ড ফাউণ্ড। মানে এনেকুৱা লিমিট লাগিছে, মানে অনলাইনত পেমেন্ট নহয়, অনলাইনত টিকেট কাটিব নোৱাৰো। সেই মাজতে আমাৰ বন্ধু এজনে ৱেবছাইটত মাৰি দিলে কেনেবাকৈ 10টা টিকেট বুকিং কৰিলো। আৰু এতিয়া টিকেট কাটা সম্পূৰ্ণ হোৱাৰ পিছত আমি ৰখি আছো লাইন পাতি ভিতৰত সোমাই যাব লাগিব। টিকেট চেকিং কৰিব পুলিচে, টিকেট চেকিং কৰি তাৰ পিছত আমাৰ ভিতৰত সোমাই যাব লাগিব। আৰু এনেকৈ কিছু সময় ৰখি থকাৰ পিছত আমি সোমাই গলো ডাইৰেক্ট ভিতৰত সোমাই যোৱাৰ লগে লগে পাই গলো এইখন মেপ। আৰু এইখন মেপৰ জৰিয়তে আপুনি ক'ত কি আছে সকলো বস্তু চিনাক্তকৰণ কৰিব পাৰিব, ৰাস্তাবোৰ আপুনি চিনিব পাৰিব। আৰু এইখন মেপৰ জৰিয়তে আপুনি ক'ব পাৰিব যে কি কি বস্তু আছে এইখন চিৰিয়াখানাত, তাৰ মানে চিষ্টেমেটিক ডায়াগ্ৰাম বুলি ক'ব। গেটৰ ভিতৰত সোমাই যোৱাৰ লগে লগে আপোনাৰ সন্মুখতে পাই যাব হুক্কু বান্দৰ। এই বান্দৰৰ চাউণ্ড শুনিলে আপুনি একদম মানে মাইক বৰাবৰ বুলি ক'ব পাৰি। তাতকৈ বেছি ইণ্টাৰেষ্ট কথা হ'ল যে ইমান মানুহৰ সমাগম হ'ব বুলি আমি কেতিয়াও ভবা নাছিলো। অহাৰ লগে লগে আমি গম পাইছো। আপুনি যদি এতিয়া আহিব বিচাৰে তেনেহ'লে 1 2 3 4 5 তাৰিখৰ ভিতৰত আহক আৰু মানুহৰ সমাগম চাই যাওক। আৰু খোজকাঢ়িতে কিছু সময় যোৱাৰ পিছত পাই গ'লে হৈছে ছাগলী হৰি। যিমান কৰি খোজকাঢ়ি যায় সিমান কৰি ভাল লাগে, আৰু কিয়নো মানুহৰ সমাগম বেছি। আৰু কিছু সময় যোৱাৰ পিছত পাই গৈছে হৈছে জেব্ৰা ৰখি আছে। চাওক জেব্ৰা কেনেকৈ আমি বুঢ়ী বিচাৰি আছো, হাতী বাঘ ভাল্লুক ইত্যাদি বিচাৰি আছো, কিন্তু নাপাওঁ। এনেকে খোজকাঢ়ি গৈ আছো। আৰু কিছুমান যোৱাৰ পিছতে পাই গ'লে হৈছে হুক্কু বান্দৰ, ক'লা হুক্কু বান্দৰ। চাওক বান্দৰৰ কিছুমান দৃশ্য। যিহেতু অসম ৰাজ্যিক চিৰিয়াখানা পাহাৰৰ ওপৰত অৱস্থিত, আৰু পাহাৰৰ কাৰণে এনেকুৱা সকলে গৈ আছো খোজকাঢ়ি ভৰি বিষাইছে। আৰু কিছু সময় যোৱাৰ পিছতে মানে চাইছো মানুহৰ সমাগম। আৰু ইয়াত গৈ দেখিলো যে কেইটামান ময়ূৰ এনেকে ধৰি ৰখি আছে। আৰু আমাৰ সকলোৰ বিচাৰৰ অন্ত পৰি এতিয়া পাই গ'লো হৈছে বাঘ। কিছু সময় বাঘৰ সন্মুখত ৰখি থকাৰ পিছতে আমি গৈ আছো আগফালে। আৰু এতিয়া আহি পাই গ'লো ভালুক। আহি দেখিলো যে ভালুকটোৰ ওপৰত এনেদৰে বহি আছে, কিয়নো নতুন বছৰৰ পাৰ্টি উদযাপন কৰি মাল পানী খাই শুই আছে ওপৰত। আমি মাতি আছো নুঠে, কাৰণটো কি বুজি পোৱা নাই। ভালুকৰ সন্মুখত ৰখি থাকোতে গৰ্জন দিলে সিংহ হয়। আৰু এতিয়া আহি পাই গ'লো সিংহৰ ওচৰলৈ, কিয়নো চাওক ইয়াত ইমান গৰ্জন দিছে। আমি গৈ মানে কি ক'ম, আচৰিত লাগে যেন বক্সত চাউণ্ড হৈছে বুলি সকলোৱে সন্দেহ কৰিছে, কিন্তু ইয়াত অহাৰ লগে লগে গম পাইছো না সঁচাই সিংহই গৰ্জন দিছে। আৰু এতিয়া সিংহক চাই আহি পাই গ'লো ৰয়েল বেংগল টাইগাৰ। টাইগাৰ মুঠৰ ওপৰত আপুনি যদি চিৰিয়াখানালৈ আহে তেনেহ'লে অনলি বেছি দেখিব পাৰিব হৰিণা। আৰু এতিয়া কিছু সময় যোৱাৰ পিছতে আমি খোজকাঢ়ি আহি পাই গ'লো এশিঙীয়া গড়ৰ সন্মুখত। খোজকাঢ়ি গৈ আছে। আচলতে কথা ক'বলৈ গ'লে চিৰিয়াখানাত চাবলৈ বহুত বেছি কিবা বস্তু নাই বুলি ক'ব পাৰি। যিহেতু 2025 বছৰৰ জানুৱাৰী আজিৰ 1 তাৰিখ অসম ৰাজ্যিক চিৰিয়াখানা আধুনিকৰণৰ উদ্দেশ্যে হিমন্ত বিশ্ব শৰ্মা আজি এইখন চিৰিয়াখানাত উপস্থিত হ'ব। আৰু সেই উদ্দেশ্য হাতত ৰাখি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি লৈছে। অৱশেষত আমি সকলো চিৰিয়াখানা চাই ঘূৰি এতিয়া আমি যোৱাৰ সময় হৈছে। আৰু যোৱাৰ পথতে দেখিবলৈ পাইছে বান্দৰ এনেদৰে ৰছীডালত ওলমি আছে। আৰু বহু সময় খোজ কঢ়াৰ পিছত ঘূৰি ফুৰি চোৱাৰ পিছতে আমাক বেছি ভাল লগা নাই, আৰু চাবলৈ বহুত বস্তু নাই সেই বুলি ক'ব পাৰো। আৰু অৱশেষত আমাৰ সময় হৈ গ'ল ঘৰত যাবলৈ। আৰু আপুনি যদি আহিব বিচাৰে তেন্তে আহিব পাৰে, কিন্তু চাবলৈ বহুত বেছি নাই বুলি ক'ব পাৰো। আপুনি ভিডিঅ'ত চোৱা মতে আপোনালোকে যিকেইটা চাইছে সেইকেইটা বস্তুৱেই আছে, আৰু বহুকেইটা বস্তু মই ভিডিঅ' কৰা নাই, আৰু মোৰ মতে ভাল লগা নাই। হ'লে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো। ভিডিঅ'টো কেনেকৈ হ'ল কমেণ্ট কৰি জনাব। আজিলৈকে ইমানখিনি বাই, লগ পাম অন্য এটা ব্লগলৈ।